মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে স্বাগতম জনাই আজি নৱম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিত অন্তৰ্ভুক্ত হনুমন্তৰ লংকা দৰ্শন নামৰ পদ্যাংশৰ দ্বিতীয় অংশ আলোচনা কৰিবলৈ লৈছোঁ। দেখিছিল সুবৰ্ণ মাণিকমণি ৰতন বিশেষ সাগৰে উঠাৰি গৈল মুকুতাৰ দাম চিত্ৰ বিচিত্ৰ তাক দেখি অনুপাম। হনুমানে কি দেখিছিল যে সোণৰ মাণিক মুকুতা সাগৰৰ পৰা উলিয়াই আনি লংকাপুৰীখন যেন চিত্ৰ বিচিত্ৰকৈ সজাই থৈছে। সাগৰে উঠাৰি থৈল মুকুতাৰ দাম চিত্ৰ বিচিত্ৰ তাক দেখি অনুপাম। লংকাৰ সমীপ বনে দিন গোট নীল গধূলিকা বেলাবীৰে পৰা মৰিশিল। ইসব শৰীৰে যেবে পেশৌ নগৰ ৰাক্ষসে বান্ধিয়া ফুৰাইবে ঘৰে ঘৰ। তাৰপিছত কি কৈছে যে তেওঁ দিনৰ পোহৰতেই গোটেই লংকাপুৰীখন চাবলৈ ধৰিলে, কিয়নো গধূলি হলে কি হব, তেওঁ লংকা নগৰীত প্ৰৱেশ কৰিব লাগিব। সেইকাৰণে দিনৰ ভাগতেই তেওঁ গোটেই লংকা নগৰীখন দৰ্শন কৰিলে। ইসব শৰীৰে যেবে পেশৌ নগৰ ৰাক্ষসে বান্ধিয়া ফুৰাইবে ঘৰে ঘৰ। তেওঁ ভাবিলে যে তেওঁ যদি নিজৰ ডাঙৰ শৰীৰটোৰে লংকা নগৰত প্ৰৱেশ কৰে তেন্তে ৰাক্ষসে কি কৰিব, বান্ধি ঘৰে ঘৰে ঘূৰাই ফুৰিব। বিৰাল সমান সংকুচিত কলে বৰে হনুমন্তে চৰিলন্ত প্ৰাণ চিৰ ওপৰে। তেতিয়া তেওঁ কি ভাবিলে যে যিহেতু ডাঙৰ শৰীৰ এটাৰে তেওঁ যদি লংকা নগৰীত প্ৰৱেশ কৰে তেনেহলে ৰাক্ষসে তেওঁক ঘৰে ঘৰে ঘূৰাই ফুৰাব। সেইকাৰণে তেওঁ মেকুৰীৰ দৰে এটি সৰু আকৃতিৰ শৰীৰ ধাৰণ কৰাৰ কথা ভাবিলে। তেওঁ মেকুৰী এটাৰ সমান আকৃতি লৈ অৰ্থাৎ মেকুৰীৰ ৰূপ ধাৰণ কৰি সংকুচিত কলেবৰে আকৃতিটো সৰু কৰি পেলালে। মেকুৰীৰ আকৃতি লৈ তেওঁ কি কৰিলে, হনুমন্তে চৰিলন্ত প্ৰাণ চিৰ ওপৰে, হনুমানে দেৱালৰ ওপৰেদি লংকা নগৰীত প্ৰৱেশ কৰিলে। দেৱাললৈ মেকুৰীৰ দৰে জঁপিয়াই দেৱালৰ ওপৰত উঠি লংকা নগৰীত প্ৰৱেশ কৰিলে। তাৰপিছত চোৱা, গধূলিকা বেলাশ্ৰী দেখিলা লংকাৰ দুটি অমৰাৱতী যেন জগততে সাৰ। তেওঁ মেকুৰী ৰূপ ধাৰণ কৰি যেতিয়া লংকা নগৰীত প্ৰৱেশ কৰিলে তেতিয়া লংকা নগৰীখনক কেনেকুৱা দেখিবলৈ পালে, দ্বিতীয় অমৰাৱতীৰ দৰে দেখা পালে। অৰ্থাৎ লংকা নগৰীখন কি আছিল, দ্বিতীয় অমৰাৱতীৰ দৰে অতিকে সুন্দৰ আছিল। যিহেতু অমৰাৱতীখনৰ বিষয়ে মই তোমালোকক আগতে কৈছোৱেই, গতিকে হনুমানে লংকা নগৰীখনকো সেই বিশ্বকৰ্মাই নিৰ্মাণ কৰা ৰজা ইন্দ্ৰৰ ৰাজধানীৰ দৰে দেখা পালে। তাৰপিছত চোৱা, গধূলিকা বেলাশ্ৰী দেখিলা লংকাৰ দুটি অমৰাৱতী যেন জগততে সাৰ। হনুমন্তই মেকুৰীৰ ৰূপ ধাৰণ কৰি কি কৰিছিল, লংকাৰ দেৱালৰ ওপৰত উঠিছিল আৰু গধূলি বেলা লংকাৰ অপূৰ্ব সৌন্দৰ্য দেখিবলৈ পাইছিল। গধূলিকা বেলাশ্ৰী দেখিলা লংকাৰ, গধূলি সময়ত সেই লংকা নগৰীৰ অপূৰ্ব সৌন্দৰ্য হনুমানে দেখিবলৈ পাইছিল। দুটি অমৰাৱতী যেন জগততে সাৰ, দ্বিতীয় অমৰাৱতী সদৃশ লংকা নগৰী জগতত যেন আৰু কতো নাছিল। অনেক প্ৰবন্ধে বিশ্ব কৰ্মেশে নিৰ্মিল লংকা বেৰি সুবৰ্ণৰ গড় প্ৰাঞ্চি দিল। বিশ্বকৰ্মাই ইমান মনোমোহাকৈ সজাইছিল যে তাত অকণো কতো খুঁত নাছিল। গোটেই লংকা নগৰীখন বেৰ দি থোৱা আছিল, দেৱালেৰে বান্ধি থোৱা আছিল। অনেক যোজন পথ গগনে উধাৱ সুবৰ্ণ মাণিক মণি জলে ঠাৱে ঠাৱ। কি কৈছে, অনেক যোজন 8 মাইল পথৰ বাট আকাশেৰে উৰি কোনো প্ৰাণী যাব নোৱাৰে। সুবৰ্ণ মাণিক মণি জলে ঠাৱে ঠাৱ, সোণ মণি মুকুতাবোৰ ঠায়ে ঠায়ে কি আছিল, চিকমিকাই আছিল। ঠাইখান দেখিলন্ত বহল বিস্তাৰ গড় গোটে বেৰি আছে
সকলে লংকাৰ লংকা নগৰীখন বেছ আহল বহল আছিল দেখিলন্ত বহল বিস্তাৰ গড় গোটে বেৰি আছে সকলে লংকাৰ তাত গোটেই নগৰখন গড় বা প্ৰাচীৰেৰে বেৰি ৰাখিছে গড় গোটে বেৰি আছে সকলে লংকাৰ নানা যন্ত্ৰ সাজি তাত আছে শাৰী শাৰী দেবাসুৰ সবে তাত লংঘিতে নপাৰি তাৰপিছত কি কৈছে চোৱা তাত বিভিন্ন ধৰণৰ যন্ত্ৰপাতিবিলাক শাৰী শাৰীকৈ সজোৱা আছে সেইকাৰণে লিখিছে যে নানা যন্ত্ৰ সাজি তাত আছে শাৰী শাৰী দেবাসুৰ সবে তাক লংঘিতে নপাৰি দেৱতাই হওক বা অসুৰেই হওক দেবাসুৰ বুলি দিছে দেৱতাই হওক বা অসুৰেই হওক তাক লংঘন কৰাটো সহজ নহয় তাত নানা ধৰণৰ যন্ত্ৰপাতিবিলাক শাৰী শাৰীকৈ সজোৱা আছে সেইকাৰণে লিখিছে নানা যন্ত্ৰ সাজি তাত আছে শাৰী শাৰী দেবাসুৰ সবে তাক লংঘিতে নপাৰি দেৱতাই হওক বা অসুৰেই হওক তাক সহজে লংঘন কৰিব নোৱাৰে বা পাৰ হোৱাটো সহজ নহয় বিষম সংকট আতি দুৰ্গমৰ থান দেখি চিন্তা বিশ্ব ভৈলা বীৰ হনুমান এইসমূহ দেখি তেওঁ অৰ্থাৎ হনুমান বিষম সংকটত পৰি কিছু পৰিমাণে হলেও চিন্তাৰ মনোভাৱ তেওঁৰ মুখত দেখা পোৱা গৈছিল তেওঁ মানে চিন্তিত হৈ পৰিছিল অংগদ সুগ্ৰীব নীল আমি সমে চাৰি এতেকেহে সাগৰক তৰিবাক পাৰি তেওঁ কি কৈছে যে অংগদ সুগ্ৰীব নীল আমি চাৰিজনে যেনে তেনে হলেও সাগৰ পাৰ হৈ সীতামাক উদ্ধাৰ কৰিবলৈ লংকালৈ আহিব পাৰিলো সতেক যোজন পথ সাগৰক তৰি ইঠাৱক বানৰ আহিবে কেনে কৰি 100 যোজন বাট পাৰ হৈ বাকীবিলাক বানৰ কেনেকৈ ইয়ালৈ আহিব সেই কথা ভাবি হনুমান চিন্তিত হৈ পৰিল বানৰ বৰ্গৰ ইঠাৱক কোন কাম কিবা কৰিবন্ত আহি দাশৰথী ৰাম তেওঁ ভাবিছে যে বানৰসকলে ইয়ালৈ আহিনো কি কৰিব বা দাশৰথী ৰামেনো ইয়াত কি কৰিব কেনেকৈ আহিব এই কথাবিলাক তেওঁ চিন্তা কৰিবলৈ ধৰিলে ৰাম লক্ষ্মণ জাতো অচিন্ত প্ৰভাৱ সি কাৰণে মনত কিঞ্চিত দিও ঠাৱ তাৰপিছত তেওঁ কৈছে যে অৱশ্যে ৰাম লক্ষ্মণৰ যে যথেষ্ট প্ৰভাৱ আছে বা মহিমা অপাৰ এই কথা ভাবি হনুমানে মনত কিছু হলেও সান্তনা লভিছে কিয়নো ৰাম লক্ষ্মণে ইয়াত আহি কিবা এটা উপায় নিশ্চয় উলিয়াবই বুলি তেওঁ কি আছে বিশ্বাস আছে গতিকে ছাত্ৰ ছাত্ৰীসকল আজি আমি হনুমন্তৰ লংকা দৰ্শন নামৰ পদ্যাংশটি আলোচনা কৰিলো যদি ভিডিওটো পৰা তোমালোক অলপ হলেও উপকৃত হোৱা তেনেহলে লাইক আৰু সাবস্ক্ৰাইব কৰি দিবা আৰু কিবা সুধিব লগা থাকিলে তোমালোকে কমেন্ট কৰি মোক জনাবা আজিলৈ আহিলো ধন্যবাদ